হাওড়াঘাটৰ এডিঅ' এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এডিঅ' ডাঙৰীয়াক আজি আমি লগ কৰিছোঁ। লগ কৰি এখন হাওড়াঘাট ৰিজিয়নেল হৈ এখন দাবী এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। আমি স্মাৰক পত্ৰখন আমি কওঁ যে আমাৰ কাৰ্বি আংলঙৰ 80% 90% খেতি হিচাপে মানুহ জীৱিকা হিচাপে তেওঁলোকে থাকে। কিন্তু এতিয়া এই বছৰ আমি লক্ষ্য পাইছোঁ দুৰ্ভাগ্যজনক কথা, এবাৰ বৰষুণ নোহোৱাৰ কাৰণে বিভিন্ন মানুহে খেতিৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব পৰা নাই। সেয়ে আমি আজি তেওঁক ক'ব বিচাৰোঁ বিভাগীয় কৰ্তৃপক্ষসকলক যে এগ্ৰিকালচাৰৰ বিভিন্ন ধৰণৰ আঁচনি যোনবিলাক আছে, যোনবিলাক খেতি নোহোৱালে তেওঁলোকক যোনবিলাক আঁচনি, তেওঁলোকৰ দৰিদ্ৰসকলৰ যোনবিলাক তেওঁলোকৰ যোনটো ব্যৱস্থা, সেই ব্যৱস্থাটো যাতে অতি সোনকালে তেওঁলোকক কৰি দিব লাগে এগ্ৰিকালচাৰৰ পৰা। সেয়েহে আজি আমি তেওঁলোকক এখন দাবী এখন স্মাৰক পত্ৰ প্ৰদান কৰা আৰু লক্ষ্য কৰিব পাৰোঁ যে আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন ধৰণৰ যোনবিলাক তেওঁলোকে পানীৰ যোগান ব্যৱস্থা থাকে, কিন্তু আমি এতিয়ালৈকে কোনো লক্ষ্য কৰিব পৰা নাই। যেনে ধৰণত পানীৰ সুবিধা থাকিব লাগিছিল, যেনে ধৰণৰ ব্যৱস্থা থাকিব লাগিছিল, সেই ব্যৱস্থাৰ পৰা আমি কিন্তু এতিয়া যেনে ধৰণত দেখিব লাগিছিল এতিয়ালৈকে আমি দুৰ্ভাগ্যজনক আমি দেখিব পৰা নাই। আমি সেয়ে আকৌ ক'ব বিচাৰোঁ যে অতি সোনকালে যিহেতু এই অঞ্চলত অতি সোনকালে যাতে পানী ব্যৱস্থা কৰে, তেওঁলোকে এইখিনিৰ ওপৰত নজৰ যাতে দিয়ে। আৰু আমি তেওঁলোকে আমাক বিভিন্ন ধৰণৰ মত বিনিময় কৰাৰ পিছত তেওঁলোকে কৈছে, তেওঁলোকে ছাৰ্ভে কৰিছে অলৰেডি, তেওঁলোকে 67খন গাঁও তেওঁলোকে ছাৰ্ভে কৰি তেওঁলোকে যোনটো লিষ্ট তেওঁলোকে ছাৰ্ভে এটা কৰিছে বুলি তেওঁ আমাক জানিব দিয়ে। আৰু লগত তেওঁলোকে 231 আপোনাৰ বেনিফিচিয়াৰী লিষ্ট তেওঁলোকে অলৰেডি ছাৰ্ভে কৰিছে বুলি কৈছে। আমি ক'ব বিচাৰোঁ যে তেওঁলোকে ইয়াত আৰু মানুহ কিছুমান ৰৈ গৈছে চাগে, এইটো অতি ভালদৰে যাতে ছাৰ্ভে কৰে আৰু যোনসকল দৰিদ্ৰৰ মানুহৰ কৃষি তেওঁলোকৰ হোৱা নাই, সেইটো অতি সোনকালে ব্যৱস্থা তেওঁলোকক যোনবিলাক আঁচনি আছে এই আঁচনি তেওঁলোকক ব্যৱস্থা কৰি দিব লাগে। যদি আঁচনি ব্যৱস্থা নকৰে তেতিয়াহ'লে এই দৰিদ্ৰ দুৰ্ভগীয়া ব্যক্তিসকলৰ তেওঁলোকৰ এইবছৰ যোনটো অৱস্থা হৈছে তেওঁলোকৰ আঁঠাআঁঠনি হ'ব, বিভিন্ন ধৰণৰ সমস্যা নাটনি হ'ব। সেয়েহে আমি ক'ব বিচাৰোঁ যে এই সংবাদ মাধ্যমৰ থ্ৰুদি বিভাগীয় কৰ্তৃপক্ষসকলক যাতে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা কৰে আৰু অতি সোনকালে তেওঁলোকে চাইবে আৰু যাতে ভালদৰে যাতে হয়, ক'ৰবাত থাকি গৈছে নেকি তেওঁলোকে যাতে কোনো তেনেকৈ থাকি নাযায়, তাতে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰখনে অতি সোনকালে এই দৰিদ্ৰসকলক তেওঁলোকে এই যোনবিলাক চৰকাৰী যোনবিলাক আঁচনি আছে তেওঁলোকক অতি সোনকালে প্ৰদান কৰিব লাগে বুলি আমি সংবাদ মাধ্যমত দাবী জনাইছোঁ।